হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম টু কাৰ ইনফো আছাম। আৰু আজি গৈ আছোঁ ঢেকীয়াজুলি এটা ছেকেণ্ড হেণ্ড ডিলাৰ এটাত, আৰু সেই ডিলাৰটোত দেখুৱাম আপোনালোকক ছেকেণ্ড হেণ্ড গাড়ীবিলাক, আৰু তাৰ পৰা আপোনালোকে ডিলাৰক কণ্টেক্ট কৰি ল'ব পাৰিব। গতিকে বলক আমাৰ লগত, আমি গৈ আছোঁ এতিয়া ঢেকীয়াজুলি। বন্ধুসকল, আহি পাই গ'লোঁ ঢেকীয়াজুলি কাৰ বজাৰ। ইয়াতে ঢেকীয়াজুলি কাৰ বজাৰত আমাৰ সৈতে আছে, তোমাৰ নামটো কোৱা? মুন্না চাহানী। মুন্না চাহানী আছে। তো মুন্না চাহানীয়ে আজি গাড়ীবিলাক দেখাব, কিয়নো আজি যোনজন অ'নাৰ আছিলে ডিলাৰৰ, তেওঁ ক'ৰবাত ফুৰিবলৈ গৈছে বুলি ক'লে এইমাত্ৰ ফোনত। গতিকে দেখাব গাড়ীবিলাক আমাৰ মুন্না ভাই। চ' মুন্না ভাই ওচৰলৈ কি গাড়ী আছে আজি? আজি আছে এইবিলাকে আছে। তো দেখিছোঁ ভাৰ্না আছে, ছুইফ্ট আছে, কুইড আছে, ইয়ন এখন আছে, অল্টো আছে। ষ্টক অলপ কমি থকা বুলি কৈছে, এইকেইদিনত বুকিং পূৰা হৈছে। গতিকে যি আছে একফালৰ পৰা দেখিছোঁ ছুইফ্টৰ কোনটো মডেল এইটো? এইটো অল মডেল নেকি? এইখন ছুইফ্টখন আছে। চ' মুন্নাই মানে গোটেই ডিটেইলছখিনি ভালকৈ নাজানে বাৰু। যোনজন অ'নাৰ আছিলে তেওঁ ওলাই গৈছে, কিন্তু গাড়ীখিনি চাই লওক আজি। দামখিনিতো ক'ব পৰা যাব ন? অঁ, তো এইখন ছুইফ্ট কিলোমিটাৰ কিমান হৈছে ৰানিং? ৰানিং 23,000 ৰানিং হৈছে। একদম নতুন কণ্ডিশ্যনত আছে, ধুনীয়া। 19ৰ হয়। 2019ৰ গাড়ী ন? 2019ৰ গাড়ী এইখন, নতুন কণ্ডিশ্যন। টায়াৰ চাব পাৰে, টায়াৰ গ্ৰিপ এতিয়াও ঠিকেই আছে, টায়াৰ ঠিকেই আছে। চ' 13 ৰেজিষ্ট্ৰেশ্যন। আৰু দামটো কিমান ইয়াৰে? দামটো এইটো 585 ধৰিছে দাম। আৰু ইয়াতে ৰিফাইনেন্স হৈ যাব? হ'ব। ৰিফাইনেন্স কোনে কৰে ইয়াতে? দাদাহেঁতে মালিক আমাৰ। আচ্ছা, কোনোবা কোম্পেনীকেইটাই বৰ্তমান ভালকৈ নাজানে চাগে, কিন্তু ৰিফাইনেন্সৰ ফেচিলিটি আছে ইয়াতে, হৈ যাব। ডাউন পে'মেণ্ট দি আপুনি এইখন নিজৰ কৰি লৈ যাব পাৰিব আৰামত। ছুইফ্ট আগফালৰ পৰা অলপ দেখাই দে। একদম নতুন কণ্ডিশ্যনত আছে এইখন। বাম্পাৰ ক'তো টাচ হোৱা নাই, ট'টেলি নতুন। চ' এইবাৰ লগত আছে ভাৰ্না কিমানৰ মডেল এইটো? এইটো 14ৰ মডেল হ'ব ভাৰ্না এইটো। বাম্পাৰ ক'তো টাচ নাই, ট'টেলি নতুন গাড়ী। ইয়াতে চাব পাৰে, এইখন ট'টেলি নতুন, ধুনীয়া হৈ আছে। আৰু এই ডিলাৰৰ পৰা যদি গাড়ী ল'ব বিচাৰিছে, তেতিয়াহ'লে স্ক্ৰীণত কণ্টেক্ট নাম্বাৰটো থাকিব। কণ্টেক্ট নাম্বাৰত ফোন কৰি গাড়ীখন ল'ব পাৰিব ধুনীয়াকৈ। চ' গাড়ীখন ভিতৰতো দেখাই দিছোঁ, টপ মডেল হয়। ইয়াতে গোটেইখিনি কণ্ট্ৰল আছে, ডৰত আছে গোটেই কণ্ট্ৰল, লগতে ষ্টেৰিং কণ্ট্ৰল আছে, আৰু মিউজিক ছিষ্টেম লাগি আছে, চাব পাৰিব। ট'টেলি নিউ কণ্ডিশ্যনত আছে গাড়ী। গাড়ীখন দেখাইছোঁ ভিতৰৰ পৰা, বেক ছাইডৰ পৰা দেখাইছোঁ। বন্ধুসকল, গাড়ীৰ লগতে ইয়াতে বাইকো আছে। এতিয়া বৰ্তমান ষ্টকত 2খন পালচাৰ আছে। তো পালচাৰ 2খন চাব পাৰে। অকণটো ইফাল স্ক্ৰেচ অলপ থাকিবই, যি টি নহওক। তো ছেকেণ্ড হেণ্ড গাড়ীৰ লগতে ছেকেণ্ড হেণ্ড বাইকো ইয়াতে বেচা যায় এইটো ডিলাৰত। গতিকে ছেকেণ্ড হেণ্ড যদি আপোনাক বাইকো প্ৰয়োজন হয়, তেতিয়াহ'লে নিশ্চয় এইটো ডিলাৰত আহিব পাৰিব। দাম কি ধৰিছে? এইটো 82, 19ৰ 2019ৰ গাড়ী। অঁ, আৰু এইটো 80,000। এইটো 80,000 আৰু এইখন 82,000। 2019ৰ গাড়ী। এইখন কিমান চনৰ গাড়ী? এইটো 2019 চনৰ গাড়ী, 2খন পালচাৰ, এখন 82, এখন 80,000। গতিকে যদি বাইকো ল'বলৈ বিচাৰে, তেতিয়াহ'লে নিশ্চয় ইয়াতে আহিব। নাম্বাৰটো থাকিব ডিছপ্লেত।
বাইক আৰু থাকে ষ্টকত, বেলেগ বাইকো থাকে। অঁ কোম্পানী লৈতো কোনো কথা নাই, চব কোম্পানী থাকে, অঁ চব কোম্পানীৰ বাইক ইয়াতে আৰামত পাব। আহিছোঁ আকৌ গাড়ীৰ ওচৰলৈ, এইবাৰ যাম একেবাৰে এখন পুৰণা গাড়ী। গাড়ীখনৰ চন কিমান? এইটো একৰ হয় নেকি? 2001 মানৰ, বহুত পুৰণা গাড়ী আচলতে অল্টো, কিন্তু মাৰুতি চুজুকিৰ অল্টো বুলি ক'লে এতিয়াও চলে। ইয়াৰ ভেলু এতিয়াও বহুতখিনি আছে আৰু ভেলুৱেশ্যন কৰালে এতিয়াও ভাল ৰিচেল ভেলু পোৱা যায়। গতিকে এইখন অল্টো, এইখনো ল'ব পাৰে। চ' ইয়াৰ দামটো কিমান ধৰিছে? এইটো 145। 145 ধৰিছে। নেগচিয়েশ্যন হৈ যাব, দামটো কম বেছিটো হ'বই, কিবা এটা ডিছকাউণ্ট হ'ব। ডিছকাউণ্ট হৈ যাব, নেগচিয়েশ্যন হৈ যাব। নেগচিয়েশ্যন কৰিব পাৰিব আৰু নেগচিয়েশ্যন কৰি আপুনি গাড়ীখন লৈ যাব পাৰিব আপোনাৰ ঘৰলৈ। কাৰণ নতুন গাড়ী এখন লোৱাৰ লাগে, সেইখন পুৰণাই হওক, আপোনাৰ ঘৰলৈ যেতিয়া প্ৰথমবাৰ যাব সেইখন নতুন গাড়ী, গতিকে নেগচিয়েশ্যন কৰি এইখন গাড়ীও আপুনি লৈ যাব পাৰে। ইয়াৰ পিছত আহিছোঁ, আমাৰ হাতত আছে হুণ্ডাই ইয়ন। হুণ্ডাই ইয়ন এইখন কিমান চনৰ? এইটো 13ৰ হয়। 2013ৰ হুণ্ডাই ইয়ন। কণ্ডিশ্যন প্ৰায় ঠিক ঠাকেই আছে, ইমানো টপ কণ্ডিশ্যনতো নাই, তথাপিও ঠিক ঠাক আছে, চাব পাৰে এইখন। আৰু এইখনৰ দাম কিমান ধৰিছে? এইটো 195। 195 ধৰিছে। ইয়ন ৰিফাইনেন্সটো হৈ যাব চাগে? এইটো নহ'ব, এইখন ৰিফাইনেন্স নহ'ব, যিহেতু বহুত পুৰণা হৈ গৈছে, সেইটো কাৰণে এইখন হয়তো ৰিফাইনেন্স নহ'ব। কিন্তু চাব পাৰে গাড়ীখনৰ কণ্ডিশ্যন ডিচেণ্ট কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰটো চাব, ছাইড প্ৰফাইলটো দেখাই দিম আৰু বেক। তো ইয়নৰ এইটো এৰা মডেল হয়, এৰা প্লাছ, হুণ্ডাই ইয়ন এৰা প্লাছ। গতিকে এইখনো ল'ব পাৰে, ধুনীয়াকৈ নিজৰ কৰি ল'ব পাৰে, কিন্তু এইখন কেছত ল'ব লাগিব, এইখন ৰিফাইনেন্স নহ'ব। আৰু শেষৰখন ষ্টক আমি দেখুৱাবলৈ গৈ আছোঁ এই মুহূৰ্তত, ৰেনল্ট কুইড। ৰেনল্ট কুইড এখন RXT। তো এইখনৰ কিমান চনৰ মডেল এইটো? এইটো 16ৰ হয়। 2016ৰ ৰেনল্ট কুইড। তো এইখন চাব পাৰে, কণ্ডিশ্যন ঠিকেই আছে, ডিচেণ্ট কণ্ডিশ্যনত আছে, তথাপিও ইমানো ভাল কণ্ডিশ্যন বুলিও ক'ব নোৱাৰি বা টিপটপ কণ্ডিশ্যন বুলিও ক'ব নোৱাৰি, ঠিক ঠাক। তো চাব পাৰে গাড়ীখন। আৰু যদি ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীণত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব, নাম্বাৰটোত কণ্টেক্ট কৰিলেই গোটেইখিনি আহি যাব, ডিটেইলছখিনি পাই যাব। তো ডিলাৰটো আছে ঢেকীয়াজুলিৰ ঠিক বাছ ষ্টেণ্ড নাপাওঁতেই ডিলাৰটো আছে। আপুনি তেজপুৰৰ পৰা আহিলে ঢেকীয়াজুলি চহৰখন পাৰ কৰি একেবাৰে ঢেকীয়াজুলি চহৰখনৰ শেষত যোনখন ডন বস্কো স্কুল আছে, ডন বস্কো স্কুলখনৰ ফ্ৰণ্টতে আছে এই ঢেকীয়াজুলি কাৰ বজাৰ। গতিকে সকলো ইউজড কাৰ ইয়াতে বেচা হয়, পুৰণা গাড়ী বেচা হয়, লগতে বাইকো বেচা হয়। গতিকে যদি আপুনি ল'ব বিচাৰে এখন পুৰণা গাড়ী, এই ডিলাৰটোলৈ নিশ্চয়কৈ আহিব আৰু কণ্টেক্ট কৰি চাব। যদি আপোনাৰ ডিলটো ভাল লাগে তেতিয়াহ'লে আপুনি গাড়ীখন লৈ ঘৰলৈ যাব পাৰিব। লগতে মই আছোঁ আৰু ধন্যবাদ জনাইছোঁ। কিবা লাষ্টত কি আৰু আহিব কাৰ বাজাৰত আমাৰ। আৰু নাম্বাৰটো কৈ দিয়া। নাম্বাৰ কাৰ? মালিকৰ নাম্বাৰটো কৈ দিয়া। মালিকৰ নম্বৰ মুখস্থ নাই? মুখস্থটো নাই। মালিকৰ নাম্বাৰটো মুখস্থ নাই, কিন্তু চিন্তা নকৰিব, স্ক্ৰীণত আহি থাকিব মালিকৰ নম্বৰটো। গতিকে সেই স্ক্ৰীণত আহি থকা নাম্বাৰটোত ফোন কৰি আহিব, আহি গাড়ীখন আপোনাৰ নিজৰ পচন্দৰ গাড়ীখন আপুনি ঘৰলৈ লৈ যাব। গতিকে আজিলৈ ইমানেই। ইয়াৰ পিছত আকৌ আহিম, দুদিন পিছত নতুন ষ্টক আহিব বুলি কৈছে। বৰ্তমান ষ্টক শেষ হৈছে, পৰহিলৈকে ষ্টক আছিল, কিন্তু ব্যস্ততাৰ বাবে ভিডিঅ' বনাব পৰা নাছিলোঁ। তাৰ বাবে এতিয়া আহিছোঁ যেতিয়া কেইখনমান একেবাৰে সীমিত গাড়ী কেইখনমান দেখুৱাব লগা হৈছে। কিন্তু দুদিন পিছত আৰু নতুন ষ্টক আহিব, নতুন ষ্টক আহিলে পুনৰ আহিম মই এইটি ডিলাৰলৈ। ইয়াতে সামৰিছোঁ, ধন্যবাদ।